রুক্মিণী দাদা দাদা রুক্মিণী প্রণাম দাদা। রুক্মিণী আজ তোর মহেন্দ্র শোন আর তোর এনে ক্ষণে কোনো দিনে নাপাও রুক্মিণী প্রাণৰ ভনীতি তই মোৰ পাঁচজনে ককাই ভাই মাজতে তয়ে মাথো মোৰ এক মাত্ৰ ভনী মুক্ত কৰি মোৰ হৃদয়ৰ দুৱাৰ আকুণ্ঠ চিত্তময় কৰিছো আশীৰ্বাদ তোৰ জীৱনী সুখৰ সকাই সুখৰ উঠাই উঠ শুনাই কালিলৈ প্ৰভাততে তই মহেন্দ্ৰ ক্ষন্তৰে মিলিব শুভক্ষণ আৰু সেইবাবে তই ভবানী পথলৈ গৈ তই কৰিবি আশীৰ্বাদে আৰু শুন তাৰ পাছত তই প্ৰৱেশ কৰিবি তই স্বয়ম্বৰে সভা আৰু শুন মোৰেই বন্ধু মোৰেই মিত্ৰবৰ শ্ৰেণীদাস শিশুপালক তই তোৰ বৰমাল্য কৰিবি প্ৰদান। অসম্ভৱ তেনে কথা দাদা, অসম্ভৱ। নোৱাৰা কৰিব তুমি স্বাধীনতা মোৰ। স্বয়ম্ভৰ ক'ৰবাত পাৰ্টি আয়োজন দেশে দেশে কৰিছা ঘোষণা। এই কথা যদি সঁচা হয় কৰি লওঁ মই মোৰ ইচ্ছামতে স্বামী মনোনীত। এই রুক্মিণী আদেশ কৰা নামই অনুৰোধ কৰিছো শ্ৰেণীদাস শিশুপালেই হ'ব তোৰ উপযুক্ত স্বামী। আৰু শুন রুক্মিণী অন্যথা তোৰে কোনো হ'ব নোৱাৰে স্বামী। মোৰেই আমন্ত্ৰণ ৰক্ষা কৰি শ্ৰেণীদাস শিশুপাল আহিছে বৰসাজ পৰিধান কৰি। সেইবাবে মাতিছিলে যদি তুমিয়ে কৰা তাক বৰমাল্য দান। মই সেই অসমত বৰমাল্য দান নকৰোঁ। এই রুক্মিণী দাদা প্ৰতিবাদ নকৰিবি তই নিজ বাক্য তই পালন কৰিব লাগিব মোৰেই আদেশ। অৰ্থহীন তোমাৰ আদেশ। নোৱাৰা কৰিব তুমি স্বাধীনতা মোৰ। এই স্বাধীনতা তিৰুতাৰু থাকে বোলে স্বাধীনতা। এই রুক্মিণী নকৰিবি প্ৰতিবাদে তোৰ স্বামী হ'ব শ্ৰেণীদাসে শিশুপাল অংগীকাৰ। মোৰো অংগীকাৰ, মোৰো স্বামী। এই দাদা কোন হ'ব তোৰ স্বামী? নাই দাদা, এই কোন হ'ব তোৰ স্বামী? নাই দাদা। এই কোন হ'ব তোৰ স্বামী? হ'ব দাদা পূজাৰ বেদী কৃষ্ণ। কি ক'লে? কৃষ্ণ? এই রুক্মিণী নন্দারে দোলাল কৃষ্ণ আজি তোর বোঝার বেদিতে। এই রুক্মিণী দাদা কি হল? কোনে দিলে তোকে এনেকুৱা দুৰ্মতি? এই কাৰ আদেশত তাই পালন কৰিছ? এই চণ্ডালে কৃষ্ণ কৃষ্ণ মোৰ আৰাধ্য দেৱতা। এই কৃষ্ণ জগতৰ ঈশ্বৰ। স্তব্ধ হতাই অবত বালিকা জানো তই হরে কার অনুমতি তই কৃষ্ণকে করিস আরাধনা?
আরাধ্য দেবতা কৃষ্ণ। দাদা শুনিল কৃষ্ণক মই কুণ্ডিল ৰাজ্যপাল মই কৰিছো বিদ্যাপন। কৃষ্ণ কৃষ্ণ নামে বিষ্ণু নামে ওরেই আদেশত উঠি গলেই বিদাবৰ বয়া এই পাপেছি কাকে কাক তই কৰিছ অপমানে জানো জানো তই মই কলে কিয় কিয় কৰিলি তই কৃষ্ণ আৰাধ্য। জানো দাদা জানো কুণ্ডিলৰ ৰাজকোঁৱৰ তুমি আৰু তুমিও জানি লোৱা কুণ্ডিলৰ ৰাজকন্যা মই মোৰো আছে মান সন্মানৰ কথা তোমাৰ নিচিনা। মান সন্মান তোৰো আছে। এই পাপিয়সী মই কুণ্ডিলৰ ৰাজ তই মোৰ মৰমৰ ঘৰে কৃষ্ণক পূজা কৰি তই ভাল কাম নকৰিবি। এই চাই থাকো ৰুক্মিণী তোৰ তোৰ চকু লাগোতে কৃষ্ণ মূৰ্তি মই কেনেকৈ ভাগি চুইগি জ্বলাই কৰিছো তই অপমানে। কৃষ্ণ বোলে আৰাধ্য দেৱতা পাপেছি ৰুক্মিণীৰ স্বামী এই চন্দাল তই চন্দালি নাই এই ৰুক্মবীৰকে আজি তোক মই কৰিছো অপমানে। ৰুক্মিণীৰ স্বামী হব আহিছ। এই কত পলালি তই কত পলালি আজি এই ৰুক্মবীৰৰ পৰা নাপাবি নিষ্ঠাৰে জ্বলাই দিমে ধ্বংস কৰি দিমে য'তে পাম কৃষ্ণকে চাই ল। এই কৃষ্ণ কৃষ্ণ কাতর শহর পড়ছে কেন নির্যাতন সুয়ামুখ এবার ভুবন মোহন রূপ তখন অবতার শ্রেষ্ঠ
তুমি কলৈ গুচি গ'লা প্ৰাণৰ দেৱতা কল্পনা হ'লেও যেন মোৰ চকুৰ আগত ভাহি উঠা এক ভুৱন মোহন ৰূপ সখী 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 মই এটা সপোন দেখিছিলোঁ সখী প্ৰাণৰ দেৱতা আহি মোক দেখা দিছিল সখী আৰু কৈছিল চোৱা ৰুক্মিণী মোৰ এই ভুৱন মোহন ৰূপ খন্তেকতে দূৰ হৈ যাব তোমাৰ মনৰ বেদনা যুগে যুগে অৱতাৰ দেখুৱাই অন্তৰ্ধান হৈ গ'ল তেওঁ সখী মই তেওঁক ধৰি ৰাখিব নোৱাৰিলোঁ সখী মই তেওঁক ধৰি ৰাখিব নোৱাৰিলোঁ গোবিন্দ গোপাল গোবিন্দ গোপাল গোবিন্দ গোপাল গোবিন্দ গোপাল গোবিন্দ গোপাল গোবিন্দ সখী সেয়া দুৱাৰত গুৰুবাক জয় হওক ৰুক্মিণী আইজো বোলো ভালে কুশলে আছা হওক নে তাৰ আগতে কোৱাচোন গুৰুবাক হ'লনে উদ্দেশ্য সাধন তাকে কম বুলি এইটো আহিছো কওক গুৰুবাক এই মই গৈ যেনে তেনে এই কৃষ্ণ গোসাঁইৰ ওচৰত পালোগৈ এই মই তোমাৰ সেই প্ৰেম পত্ৰখনি দিলোঁ তেওঁ পাঠ কৰিলে এই পাঠ কৰি তেওঁতো অন্তৰ্যামী সকলো বুজি পালে মই অৱশ্যে বেছি ক'ব লগা নহ'ল এই দেৱঋষি নাৰদে সকলো কথা বুজাই দিলে পিছে শুভক্ষণৰ বাবে প্ৰভু দুৱাৰত ৰৈ আছে সেই বাৰ্তাটো দিবলৈ মোকেই পঠাইছে আই গুৰুবাক আপুনি নিজৰ শক্তি পাহৰি পেলাইছে নাই পাহৰা আই নাই পাহৰা তুমিও ফাঁকি দি হাৰিব নোৱাৰিবা মোৰ এই দ্বাৰকাত গৈ দিব্য জ্ঞান উপজিছে তুমি স্বয়ং লক্ষ্মী গোসাঁনী তুমি এই কুণ্ডিলতে মানৱী সাজি থকা নাই জানো সখী সখী বুলি শতদিনে যাক সাৱটি আছিলি তেওঁ গুচি যাবগৈ কৃষ্ণ ৰুক্মিণী মিলন হ'ব মই মোৰ কৰ্তব্য কৰি দিলোঁ তাত যদি কিবা মোৰ ভুল হৈছিলে মোক ক্ষমা কৰি দিবা দে আই কৃষ্ণ বাসুদেৱ মই আহিলোঁ কৃষ্ণ বাসুদেৱ কৃষ্ণ কৃষ্ণ